নমস্কাৰ। আজিৰ ভিডিঅ'টো হ'ল এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত। আমি আগৰ পৰাই বা সৰুৰ পৰাই আমি কেলকুলেটাৰ ইউজ কৰি আহিছোঁ, কিন্তু কেলকুলেটাৰত থকা কেইটামান বটন আছে, সেইকেইটাৰ ইউজ আমি কেতিয়াও কৰাও নাই বা আমি বহুতে সেই ইউজকেইটা আমি নাজানো। তাৰে এটা হ'ল যিটো MU বটন থাকে, MU হ'ল MRC, M-, M+, এই বটনকেইটা। ইয়াৰ যিটো MU থাকে, MU মানে হ'ল মাৰ্কআপ, MRC মানে হ'ল মেমৰি ৰিকল, M- মানে হ'ল মেমৰি মাইনাছ আৰু M+ হ'ল মেমৰি প্লাছ। এতিয়া এইকেইটাৰ কি ইউজ হয় সেইটো আমি চাম। ধৰি লওক আমাৰ এখন দোকান আছে আৰু দোকানত আমি যিকোনো বস্তু এটা চেল কৰিলোঁ 15 টকাকৈ 20টা আৰু 25 টকাকৈ 30টা বস্তু। গতিকে আমি 15 টকাকৈ 20টা চেল কৰিলোঁ, আমি পালোঁ 300 টকা। এই 300টো আমি M+ত থ'ম, মানে আমি এই 300টো মেমৰিত ৰাখি থ'ম, সেইকাৰণে আমি মেমৰি প্লাছ। তাৰ পাছত বেলেগ এটা বস্তু আমি চেল কৰিলোঁ 25 টকাকৈ, ইমানটা কৰিলোঁ 30টা, ইকুৱেল টু ইমান। গতিকে এইটো আমি মেমৰি প্লাছত ৰাখি থ'লোঁ। আৰু আমি যদি চাব বিচাৰোঁ টোটেলটো কিমান হ'ল, তেতিয়া আমি MRC যিটো মেমৰি ৰিকল, সেইটো আমি লগালে ইয়াৰ টোটেলটো গম পাম। সেইটো হ'ল 1050। তাৰপাছত এই যিকেইটা বস্তু আমি বেচিলোঁ, এইকেইটা আমি কিনিছিলোঁ 15 টকাৰ বস্তুটো 12 টকাত আৰু 25 টকাৰ বস্তুটো 20 টকাত। গতিকে 12 টকা আৰু 20 টকাকৈ আমি পাৰ্চেছ কৰিছিলোঁ। গতিকে 12 × 20 ইকুৱেল টু 240। আৰু এইটো আমি ক'ত থ'ম? মেমৰি মাইনাছত। যিহেতু আমি প্ৰফিটটো উলিয়াম, গতিকে এইটো আমি থ'ম M-ত। তাৰপাছত 20 × 30 ইকুৱেল টু 600 মেমৰি মাইনাছ। এতিয়া যদি আমি প্ৰফিটটো চাব লগা হয়, তেনেহ'লে আমি 1050ৰ পৰা 840 মাইনাছ নকৰি ডাইৰেক্ট যদি আমি MRC বটনটো দবাই দিওঁ, মেমৰি ৰিকল, তেতিয়া আমি ডাইৰেক্ট প্ৰফিটটো পাই যাম। এইটো হ'ল 210 টকাৰ প্ৰফিট। গতিকে এইটো প্ৰফিট কিমান হ'ব? 210। গতিকে ইয়াৰে M+ মানে হ'ল মেমৰি প্লাছ, M- হ'ল মেমৰি মাইনাছ আৰু MRC হ'ল মেমৰি ৰিকল। তাৰ পাছত আৰু এটা বটন আছে MU। MUটো আমি যদি আমি দোকানৰ পৰা এটা বস্তু কিনি আনিলোঁ 13,500ত, আৰু সেইটো আফটাৰ 10% ডিছকাউণ্ট, মানে 10% ডিছকাউণ্ট দিয়াৰ পাছত আমি সেই বস্তুটো পালোঁ 13,500ত। যদি আমি তাৰ একচুৱেল দামটো উলিয়াব লাগে, তেনেহ'লে আমি ডাইৰেক্ট 13,500 MU 10%, মানে ইয়াৰে একচুৱেল দামটো হ'ল 15,000। গতিকে 15,000ৰ পৰা 10% ডিছকাউণ্ট কৰি আমাক বস্তুটো 13,500ত দিছে। এনেদৰে 17,000 MU 15%। গতিকে এই বস্তুটোৰ একচুৱেল দাম হ'ল 20,000। গতিকে 20,000ৰ বস্তু এটা 15% ডিছকাউণ্ট কৰি আমাক 17,000ত দিছে। সেইটো আমি MU বটনেৰে উলিয়াব পাৰোঁ। নেক্সট আৰু এটা বটন থাকে GT, যিটো হ'ল গ্ৰেণ্ড টোটেল। এইটো কেলকুলেটাৰত GTটো নাই, তথাপিতো GT যিটো বটন থাকে, সেইটো যদি এনেকুৱা থাকে 225 + 50 ইকুৱেল 275, 75 - 22 53, 82 + 112 194, 14 × 17 238, 118 - 67 51। এইকেইটা একেলগে মাৰি যিকেইটা এনচাৰ থাকে সেইকেইটা টোটেল নকৰি ডাইৰেক্ট GT বটনটো দবাই দিলে 811 এনচাৰটো আহি যায়। প্ৰায়বোৰ কেলকুলেটাৰতে GT বটনটো থকা দেখা যায়। গতিকে
থাকিলে ডাইৰেক্ট জি টি বটনটো দবাই দিলে গ্ৰেণ্ড টোটেলটো আহি যায়।